স্বাগতম জনাইছো কিকি Stfmৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে বন্ধু বান্ধৱীসকল আপোনালোকে জানিব মন নাযায়নে আমাৰ যে আদিম পূৰ্বপুৰুষ জীৱ কি আছিল কেনেকুৱা ধৰণৰ আছিল আদিতে আমাৰ এই পৃথিৱীত কি বাস কৰিছিল সেই আদিম যুগৰ ওপৰতে এইটো ভিডিঅ'টো হৈছে তো ভিডিঅ'টো আলোচনা কৰিব লৈছো জীৱাশ্মৰ ওপৰত জীৱাশ্মনো কি হয় জীৱাশ্মটো হৈছে যে আমাৰ মাটিৰ তলৰ পৰা মাটিৰ বহুত তলত কিছুমান হিলৰ স্তৰ থাকে সেই স্তৰবোৰত কিছুমান জীৱৰ টান অংশ যেনে হাৰ্ডি আৰু গছগছনি হ'ব পাৰে গছগছনিৰ কিছু টান অংশটো সেই হিলৰ মাজত চাপ থাকি গৈছে মানে সংৰক্ষণ নিচিনা হৈ আছে সেইবোৰ আজিৰ দিনত বিভিন্ন ধৰণৰ মাটি খনন কাৰ্য এইবোৰ কৰোঁতে হোৱা গৈছে সেইবোৰক আমি জীৱাশ্ম বুলি ক'ব পাৰোঁ সেইবোৰে হৈছে জীৱাশ্ম যদি পুৰলৈকে কোৱা হয় ভূপৃষ্ঠৰ পালালি শিলাৰ স্তৰত কোনো জীৱই এৰি যোৱা জীৱৰ দেহ বা জীৱৰ অংশ বা জীৱৰ হাচক আমি জীৱাশ্ম বুলি ক'ব পাৰোঁ এই জীৱাশ্মবোৰ বিভিন্ন ধৰণে সৃষ্টি হ'ব পাৰে বিভিন্ন ধৰণৰ সৃষ্টি হ'লেও জীৱাশ্মবোৰক ইহঁতক দুটা মেইন অৱস্থা প্ৰয়োজন হয় এটা জীৱৰ টান অংশ আৰু ইটো হৈছে সংৰক্ষণৰ মাধ্যমটো লাগিব যেনে সেই সংৰক্ষণৰ মাধ্যমটোত বৰফ হ'ব পাৰে হিলৰ স্তৰ তাৰপিছত আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা যেতিয়া আগ্নেয়গিৰিৰ পৰা ওলাই লাভাবোৰ তেতিয়া সেইবোৰ যদি কোনোবা জীৱৰ ওপৰত পৰি দিয়ে পৰাৰ পিছত যদি ঠাণ্ডা হৈ যায় তাত জীৱটো ঢাকি দিব লাভাটোত সেইটো সোমাই কেনে বহুত যুগ সেনেকৈ ৰৈ যাব এনেকৈয়ে কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ ফলত মাটিৰ গেট আদিত কিছুমান জীৱৰ পুত গৈ বহু দিনলৈ সংৰক্ষণ হৈ থাকে যিবোৰে ভূতাত্ত্বিকসকলক পিছত যেতিয়া নেকি ফচিলৰ অধ্যয়ন কৰে যেতিয়া জীৱাশ্মৰ অধ্যয়ন কৰে তেওঁলোকক অধ্যয়ন কৰাত বহুতো সহায় কৰে এই যিবোৰ যে জীৱ জন্তুৱে বা গছ-গছনি এৰি গৈছে এই হাজবোৰ আমাৰ বিভিন্ন ধৰণৰ জৈৱ বিৱৰ্তন কেনেকৈ হৈছিল এইবোৰ ষ্টাডি কৰাত আমাক সহায় কৰিছে নহ'লে আজি যদি জীৱাশ্ম নোহোৱা হ'লে আমি এই পৰ্যায় কেনেকৈ পাইছোঁহি কেনেকুৱা ধৰণৰ বিৱৰ্তনৰ আমি এই পৰ্যায় পালোহি আৰু আদিম যুগত আমাৰ পৃথিৱীত কি ধৰণৰ কেনেকুৱা ধৰণৰ জীৱ জন্তু বাস কৰিছিলে বা গছ-গছনি বাস কৰিছিলে কি আছিলে সেইবোৰ কথা আমি নাজানিলেও হয় তেতিয়া বিভিন্ন ধৰণৰ ঢেকীয়াজাতীয় উদ্ভিদ আমাৰ পৃথিৱীত বাস কৰিছিল বিভিন্ন ধৰণৰ জীৱ জন্তু যেনে ডাইনছৰ এইবোৰ আমিতো দেখা নাই তেতিয়া বাস কৰিছিলে মানে এই বিৱৰ্তনৰ পৰা গম পোৱা যায় যে তেতিয়া এইবোৰ জীৱ বাস কৰিছিলে বুলি প্ৰথম যেতিয়া জীৱ সৃষ্টি হৈছিলে তেতিয়া প্ৰথমতে অনুজীৱবোৰ সৃষ্টি হৈছিলে এককোষী প্ৰাণীবোৰ তাৰপিছত বহুকোষী প্ৰাণীবোৰ সৃষ্টি হৈছিলে ঠিক তেনেদৰে আৰু বিভিন্ন ধৰণৰলৈ ৰূপান্তৰিতও হৈছিল বিভিন্ন ধৰণৰ জীৱবোৰ আৰু বিভিন্ন ধৰণৰ জীৱৰ মৃত্যু হৈছিল সেই মৃত্যু হওঁতে যেতিয়া প্ৰাকৃতিক পৰিঘটনা ঘটিছিল সেই প্ৰাকৃতিক পৰিঘটনা বানপানী হ'ব পাৰে ভূমিকম্প হ'ব পাৰে আগ্নেয়গিৰি হ'ব পাৰে আদিৰ ফলত যিবোৰ পুত গৈছিল সেইবোৰে এতিয়া বৰ্তমান সময়ত আৰু সেইবোৰৰ হাছবোৰ আমি এতিয়া পাইছোঁ সেইবোৰে হৈছে বৰ্তমান আমি সেইবোৰক জীৱাশ্ম বুলি গম পাওঁ এটা উদাহৰণ দিব বিচাৰিছোঁ আৰ্কিপটেৰিক্স বুলি আপোনালোকেও পাইছে পঢ়ি আহিছে আৰু আমি পাইছিলোঁ আৰ্কিপটেৰিক্সটো কোনোবা ঠাইতলৈ পাইছে আপোনালোকে তো এই প্ৰাণীটোৰ যেতিয়া সাজটো পাইছিলে কিছুমান পাখি জাতীয় এটা সাজ পাইছিলে আৰু কিছুমান হাড়দি পাইছিলে আৰু এই প্ৰাণীটোৰ নখ পাইছিলে এই জীৱাশ্মবোৰৰ পৰা আমাৰ যিবোৰ বিৱৰ্তন ঘটিছিল আমি সেইবোৰৰ পৰা জানিব পাৰোঁ আজি আমি জীৱাশ্মৰ বিষয়ে দেখিলোঁ আৰু শিকিলোঁ কি হয়নো জীৱাশ্মটো হয় কেনেকুৱানো আছিল দেখিলোঁ আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে মানে কি টপিকৰ ওপৰত ভিডিঅ' বিচাৰে সেইটো মোক কমেণ্টত জনাই দিব মই ভিডিঅ' ওলাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু আপোনালোকক যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ নতুন হৈ আছোঁ কাৰণে অলপ নাৰ্ভাছ নিচিনা হৈছোঁ মানে কিছুমান কথা পাহৰি যাওঁ আৰু যদি ক'ৰবাত মোৰ ভুল হৈছে ক্ষমা কৰি দিব আপোনালোকক যিমান পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ বুজাবৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোকে ধন্যবাদ থাকিল